হ্যাঁ বন্ধুসকল, আমি আহিছোঁ আজি এখন আমাৰ মানে ৰৌতাৰ বাজাজ ডিলাৰত বাইক চাব আহিছোঁ। আৰু আপোনালোকে যদি বাইক লাগে ইয়াত আহিব পাৰে। আপোনালোকক আমি নামটো দেখুৱাই দি আছোঁ। প্ৰথমতে আমি বাইকবিলাক দেখুৱাই দিছোঁ। ইয়াতে বহুত ধুনীয়া ধুনীয়া বাইক পাব। আৰু ডিলাৰ, ত' এইটো ডিলাৰ ৰিচিপশ্যন হয়। মেনেজাৰ বহি আছে আৰু আমাৰ লগৰবিলাক বহি আছে। আৰু আপোনালোকক বাইকবিলাক দেখাই দি আছোঁ। ইয়াতে পাব বাজাজ ডিলাৰ হয় যিহেতু। বাজাজ পালচাৰ আছে, বাজাজ 125 আছে বাজাজ পালচাৰ। আৰু ইয়াতে আছে বাজাজ এভেঞ্জাৰ হয় এখন, বাজাজ এভেঞ্জাৰ হয়। ত' মই কেমেৰাটো বেক কৰি দেখুৱাই আছোঁ আপোনালোকক। এইখন হ'ব আপোনাৰ বাজাজ এভেঞ্জাৰ হয়। চ' চাই লওক বাজাজ এভেঞ্জাৰ মডেলটো 160 মডেল হয়, 160 cc বাজাজ এভেঞ্জাৰ। আৰু ইয়াতে আছে আপোনাৰ বাজাজ চিটি হয়, বাজাজ চিটি 110X মডেল প্লেটিনা আছে নিউ মডেলৰ। চ' ইয়াৰ চিচিটো হৈছে 110। আৰু ইয়াত আছে বাজাজ পালচাৰ। তো আপোনালোকে যদি বাইক লাগে ইয়াত আহি ল'ব পাৰে। খুব ধুনীয়া ধুনীয়া বাইক আছে। আৰু এই বাইকৰ ডিলাৰটো হৈছে আমাৰ ৰৌতাত হয়। ৰৌতাত বৰ্তমানত আমাৰ এইখিনি যিটো গুৱাহাটী লাইনত হয়, গুৱাহাটী লাইনত আপুনি বাজাজ পাই যাব। খুব ধুনীয়া ধুনীয়া বাইক আছে, ইয়াতে আহিলে আপোনালোকে পাই যাব। আৰু আপোনালোকক যদি লাগে মই কণ্টেক্ট নাম্বাৰটো বাৰু পাৰিলে ডিছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম। এড্ৰেছটো দি দিম মই, লোকেশ্যন এড্ৰেছটো, যদি আপোনালোকক বাইক লাগে। আৰু বাহিৰতো কিছুমান বাইক থিয় কৰাই থোৱা হৈছে, ইয়াতে চাব পাৰে ধুনীয়া ধুনীয়া। চ' বন্ধুসকল, এইখন হৈছে বাজাজ বেনাৰ বোৰ্ড হয়। আপোনালোকে চাব পাৰে বাজাজ মটৰচাইকেল। যদি আপোনালোকক ফাইনেন্সত লাগে ফাইনেন্সো পাব, আৰু কেছ দি ল'লে কেছো ল'ব পাৰিব। আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া মানে আপোনালোকে বাইক ল'ব পাৰিব। গোটেই বাজাজ ডিলাৰ হয় যিহেতু, গোটেই বাজাজে বাইক। এয়া চাওক, এইটো নতুন মডেল আহিছে হয়, বাজাজ চিটি 100 একদম ধুনীয়া মজা মডেলৰ বাজাজ চিটি 110 মডেলৰ হয়। আৰু ইয়াতে আছে বহুতো বাইক আছে, গোটেইখিনি বাজাজ কোম্পানীৰ। চ' মোৰ চইচটো আছিলে বাজাজ 125। এইটো চাই লওক, এইটো হৈছে শ্ব'ৰুমটো। আৰু বেনাৰটোও দেখা পাইছে আপোনালোকে। মই এড্ৰেছটো বেনাৰটো গোটেই আপোনালোকক দি দিম বাৰু, আপোনালোকে চাই ল'ব, কণ্টেক্ট কৰিব। মই কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যন বক্সত দি দিম। আৰু এইটো হৈছে মোৰ চইচৰ বাইক, যিটো হ'ল বাজাজ পালচাৰ 125 নিউ মডেল আহি আছে। ত' বন্ধুসকল, আপোনালোকে যদি লাগে বাইক ল'ব আহিব পাৰে। এইটো হৈছে শ্ব'ৰুম। আমি এতিয়া শ্ব'ৰুমত আছোঁ। এইটো ৰৌতাত হয়, ৰৌতা এৰিয়াত, ওদালগুৰি ডিষ্ট্ৰিক্ট হয়। আৰু তো বন্ধুসকল চাই ল'ব আপোনালোকে। যদি বাইক লাগে ফাইনেন্সতো পাব, কেছতো পাব, যি লাগে আপোনাৰ ইচ্ছা অনুসৰি ইয়াৰ পৰা বাইক ল'ব পাৰিব। ডিটেইলছখিনি ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে লাগিলে বাইক আহি লৈ যাব ইয়াৰ পৰা।